এই গৰমত মই ইয়াতে ওপৰত আহি কি কৰি আছোঁ আপোনালোকে চাগে নিশ্চয় ভাবিছে নহয়, ভাবিবই দিয়কচোন, পগলা বুলি নাভাবিব আকৌ। মই আচলতে মূৰটো শুকাবলৈহে ওপৰত আহিছোঁ, নহ'লেতো ইমান গৰমত আৰু কোনে ৰ'দটোৰ তাপটো সহ্য কৰি থাকিব পাৰে। আজি আচলতে আমি যাম মনসা পূজালৈ, আৰু ক'ত যাম আৰু ঠাইখিনিৰ নামটো কি আপোনালোকে যদি ভিডিঅ'টোত মোৰ লগত একেলগে গৈ থাকে তেনেহ'লে গম পাব যে ঠাইখিনি ক'ত, আৰু ইমান যে ধুনীয়া মন্দিৰটো নহয়, চাই ভাল লাগিব আপোনালোকৰ। তেনেহ'লে আমি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰোঁ। মই আজিতো একো নাখাওঁ, তথাপিও চাহটো খাব লাগিব। চাহটো খাই লওঁ, তাৰপিছত ব'লক আৰু কি কৰোঁ কৈ আছোঁ। আপোনালোকে যাব নেকি মোৰ লগত? যদি যাব বিচাৰে তেনেহ'লে ব'লক, ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত যাই থাকক, একেলগে ফিলিংটো লৈ থাকক। তেতিয়া মই ভাবিম যে মোৰ লগত লগবিলাক একেলগে গৈ আছে। দোস্তি পাৱাৰ জিন্দাবাদ। আচ্ছা ঠিক আছে। চ' গাইজ, মই এতিয়া পূজাত যাবলৈ ওলালোঁ বাৰু। মই অকলে নহয়, মা পাপা বাবু আছে বাৰু, মোৰ লগতে আছে বাৰু। এতিয়া যাওঁ বাৰু। এতিয়া ঠাইখিনি হৈছিলে শ্ৰী শ্ৰী নিজেশ্বৰী মন্দিৰ, যি মন্দিৰটো হৈছে মিৰ্জাৰ বৰকুছিত উপস্থিত। আৰু ইয়াত প্ৰতিবাৰে আমি যদি একো অসুবিধা নাথাকে তেতিয়াহ'লে প্ৰতিবাৰে আমি আহোঁৱে মাৰ ওচৰত। আৰু এই পূজাখন এক মাৰে পূজা বুলি পেলাই দক্ষিণ কামৰূপত প্ৰচলিত হৈ আছে। আৰু সকলোৱে এনেকৈ পূজা কৰিবলৈ ইয়াতে আহে আৰু মাৰ ওচৰত। মাৰ ইয়াতে বহুত মাহাত্ম্য আছে। আপোনালোকেও যদি ওচৰে পাঁজৰে পৰা চাই আছে তেতিয়াহ'লে মাৰ ওচৰত নিশ্চয় এবাৰ আশীষ ল'বলৈ আহিব। এতিয়া আপোনালোকক ভিডিঅ'ৰ যোগেৰে যিমানখিনি পাৰিছোঁ মই দেখুৱালোঁ। বাকী যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব মাৰ নামত, মাৰ আশীৰ্বাদ লৈ পেলাই আপোনালোকে। আৰু বেছি মানুহ, বহুত মানুহ, সেইকাৰণে বেছি ভিডিঅ' ল'বও নোৱাৰি। আৰু আশীৰ্বাদটো আমি লৈ আহিলোঁ মাৰ ওচৰত। এতিয়া বাকী আপোনালোকে ভিডিঅ'টো অলপ চাওক, মই অলপ ষ্টপ হওঁ আৰু। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বাকী বেছি একো দেখুৱাব নোৱাৰিলোঁ, আপোনালোকক বেয়া নাপাব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব। বাই বাই।